Benda mana je? Benda coba. Nanti kok. Đâu? Oi. Eletum kace honai. Kurusan lokon ini saya. Nah, pasang sini ya, tuh ini. Hah? Kapon advisor ko. Alang lihat pending kuda nabi. Uthon non rangkong. Lase. Haladam. Agen pate don dari TV sabi kuda kangen no. Alabang. আজি ধৰ্ম সমাৱেশলৈ অহা প্ৰতিগৰাকী গণ্য-মান্য পিতৃ মাতৃতুল্য শ্ৰদ্ধেয় ধৰ্মপৰায়ণ ৰাইজ শুভাকাংক্ষী সকলোকে মই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। সমাৱেশৰ কাৰ্যভাগ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মই সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ধৰ্মপ্ৰাণ ৰাইজ কাৰ্যসূচী হিচাপে বৰ্তমান আজি ডলামাৰাত লক্ষীমন সংঘৰ ধৰ্মীয় সংহতি সভাত যোগদান কৰিলোঁ আৰু গুৰু লক্ষণ ইংতি হেণ্ডশেক দেৱৰ প্ৰতিমূৰ্তি এটা উদ্বোধন কৰাৰো আমাৰ সৌভাগ্য হ'ল। এই সমাৱেশলৈ মই তৃতীয়বাৰৰ বাবে আহিছোঁ। ইয়াত আহিলে সঁচাকৈয়ে মনটো এক আধ্যাত্মিক শক্তিৰে ভৰি পৰে। মই পুনৰ লক্ষীমন ধৰ্মৰ প্ৰৱৰ্তক গুৰু লক্ষণ ইংতি হেণ্ডশেক দেৱক শ্ৰদ্ধা জনাইছোঁ আৰু বৰ্তমানৰ গুৰু মদন ইংতি হেণ্ডশেক দেৱকো মই মোৰ প্ৰণাম জনাইছোঁ। এতিয়া মেইন ইয়াত হ'ল যোৱাবাৰ আহোঁতে মই পাহাৰৰ ওপৰলৈকে ৰাস্তা বনোৱা কথা আৰু বাকীখিনি কৈছিলোঁ, সেইখিনি হৈ গ'ল। এতিয়া আমাৰ লক্ষ্যটো হ'ল যে মন্দিৰ আমাৰ পাহাৰৰ ওপৰত আমি যদি মন্দিৰটো সুন্দৰ কৰি বনাব পাৰোঁ, কাজিৰঙালৈ অহা পৰ্যটকসকলে এই অঞ্চলটোলৈ অহাৰ সুবিধা পাব আৰু তেওঁলোকে পৰ্যটনৰ দৃষ্টিভংগীৰ পৰাও যথেষ্ট এটা ঘূৰি ফুৰা ট্ৰেকিং কৰাৰ কাৰণে এটা পথ বিচাৰি পাব। গতিকে পৰ্যটন আৰু ধৰ্মীয় দুইটা দৃষ্টিভংগীৰ পৰা এই মন্দিৰটো আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাং আৰু বোকাজানৰ বিধায়ক নুমল মমিন হোৱাৰ পিছতো কাৰ্বি আংলঙত উন্নয়ন হৈয়ে আছে, কিন্তু তথাপিও আগন্তুক দিনত আৰু কিবা কাৰ্বি আংলঙৰ কাৰ্বি আংলঙৰ কাৰণে আমাৰ মেইন যিকেইটা কাম আছে বৰ্তমান, আমাৰ ইয়াত যিখন এগ্ৰিকালচাৰ কলেজ আৰু ভেটেনাৰী কলেজ, এই দুখন আমি খুব সোনকালে নিৰ্মাণ কৰিব লাগে। তাৰ কাৰণে বিভিন্ন ব্যৱস্থা চলি আছে আৰু ইউনিভাৰ্চিটিখনো আমাৰ এজেণ্ডাত আছে। হ'ব।